গানটো চাই মজা লাগছে। গানটো শেষে হ'ল বেলেগ কিবা চাওঁ ৰ। কি চাম? মোক টিভিটো ইচ্ছা কৰা বস্তু দিয়া নাই। ভাল চিনেমাই নেদে। ৰচোন কিবা চিনেমা দিছি না চাওঁ ৰ। চিনেমাৰ নম্বৰ কিমান আছিল বা টাটা স্কাই টিভিত? মনত পৰিছে। হেৰি 310 দিছি না চাওঁ ৰ। মৰাণ না বস্তু আকৌ নাই এখন সাত পৰিণয় চিনেমা দিছে। সাত পৰিণয় চিনেমা চাব পাৰি না আৰু চাবা তাবা ইচ্ছা না এইলা চিনেমা ভাল নালাগে চাই। কি বেলেগ চেনেল কিবা দিছে নেকি চাওঁচোন। তো বাহুবালি দিছে। সদায় সেইখনে কাম নেকি ভাই? সদায় বাহুবালি দি থাকে, বেলেগ কাম নাই। বেলেগ চিনেমা নেদে এইটো চেনেলত। আমাৰ বাহুবালি চিনেমা দি থাকে। মানে কি চাম? চিনেমা দিছে দেখোন। দিয়া নাই, দিব অলপ দেৰিকে। 11টা বাজে দিব দেখোন এই চিনেমাখন। ফুটেজ চিনেমা 1920। আগতে চাইছিলো আজি। এতিয়া কেইটা বাজিলে? 10:25 হ'ল আৰু আছে 35 মিনিট। ৰাখো ৰ অলপ। চিনেমাখন চাব লাগিব দেই 1920। মজা লাগে চিনেমাখন চাই। লাষ্টৰ খিনি মস্ত ভয় লাগে। আকলা চাব ভয় লাগে। তোমাৰ লগৰ ছোৱালী তোৱালী আহিলে ভাল আছিল। নায়ে নহয় এনতে মোবাইল ঠাণ্ডাত হটস্পট থাকে। চাম ৰ আকলা এতিয়া অলপ চাই থাকো এনে এডভাৰটাইজ মাখা। মৰম পিংকু ফোন কৰিছে দেখোন। কিয় বা ৰিচিভ কৰিলো ৰ। ভাল সময়তে কৰিছিলো কিন্তু চিনেমাখন চাব পাৰিম তাক মাতলি। সি আহে না নাহে বা বেছি যাই ফুটি চিনেমাখন যাবা সুধি চাব লাগিব একবাৰ। ৰিচিভ কৰিলো। হেল্ল' পিংকু কিয়ে? তই ক'ত আছা হে? এটা কাম আছিল। কি কামে মৰণ না? কামৰ সময়তে লগৰ ছোৱালী চিনি পা ন? এনে কাম নাই আৰু আমাৰ। খবৰ চবৰটো নলাই? নহয় মানে মই আজি ৰমাঠত যাব লগা আছিলে। যাবি নেকি এবাৰ ৰমাঠত? যা বল, মাংস আনিব বল, খাব পাৰিম। কুকুৰ তই মোক কি মাংস খাব নাপাব লাগিছে নেকি? মাংস মই কি ঘৰত খাব নাপাওঁ নেকি? কুকুৰ সেইগিলা সময়ত মাতা আৰু বাদ দি মই এইগিলা নাযাওঁ এতিয়া। মই যাব টাইম নাই। এটা কাম আছিলে তোৰ লগত। কি কামে? কাম মানে বেলেগ একো কাম নহয়। মানে এখন চিনেমা দিব আজি 11টা বজা বাৰাই। চাবি না কি? চা আজি আমাৰ তাত। কি চিনেমা চাই? মই যাব লাগে মামাঠত। মামাঠত যাম এতিয়া। মই যাবা দিছো দেখোন। নেগলি আৰু মাৰব। চিনেমা চাবা নাযাওঁ দে আজি। নাচাও দে চিনেমা আজি। নাই মেঠত যাবি কালিকে যাবি। কালি যাবি নহলে দেউলাকে যাবি। এতিয়া যাবা নালাগে। ভাত দি পেলাই ক'ত যা? পিপৰ বিলাক হোৱা নাই দেখো। ৰাতিপুৱা আছে। ভাটি বেলাকে যাবি। এতিয়া চিনেমাখন চাম। 11টা বজা বাৰে দিব। 2টামান বজাত শেষ হৈ যাব। তই 4টা-5টা বজাত গুচি যাব পাৰিবি মেঠত। সেইটো হয় কিন্তু ঠিকে কৈছা। মানে মায়ে যাবা দি আছে না। দে মই চাগে মেনেজ কৰি যাইছো দে। দে চা আজি আহিবি। সোনকালে আহিবি। দিলে হ'বই আৰু আধা ঘণ্টামান আছে। দে ৰাখো দে যাম দে। বাদ দে গান চাই দিবি আজি দেখোন 11টা বাজিলে। চিনেমাখনে চাওঁ ৰ। চব চিনেমা কিন্তু এটা ভাল লাগে। ভূতি চিনেমা বিলাক আগে ভগৱানৰ বস্তু মাখা দেই না অলপ ভাল লাগে। তেতিয়া অলপ ভয় চয় নালাগে আৰু মোৰ কাৰণে দেই। দে চাওঁ ৰ। মাৰ ভয় লাগবে ধৰিছে দেখোন মোৰ। মাৰ ভূতটো দেখোন কেনেকে কিবা মেকুৰী নে কি মাংস খাইছে দেখোন। মাই কেনেকে দেখোন চিৰিত উঠি যাই আছে। আৰু দেখোন পশুটো ওপৰত উঠি যাই আছে। মাই চকুকেইটা দেখিলে ভয় লাগে মোৰ একদম। মাই কি কৰো মই এতিয়া? ভয়ো লাগছে একলা খাই। কৃষ্ণ। মাই মোৰ পেনেদি দেখোন মুটৰ আৱাজ দিছে। পেনেদি মুটৰ বৈ যাও। মই কি কৰো এতিয়া? মাক চাবা হৈছে চিনেমাখন নাচাকা সেইটো নৰা ভাল লাগে। ভূতটো দেখোন কেনেকে চাইছে মোক দেখি। মোৰ ভয় লাগছি ৰ। ফোন কৰো একবাৰ পিংকুক। আহিলে দেখোন এতিয়া ফোন কৰো একবাৰ। এতিয়া নাচাৰা টিভিত দেখি ভয় লাগে। টিভিত দেখি ভয় লাগে। হেল্ল' পিংকু। তই আহে না দেখোন এতিয়া লাগি। না কিয়া ভূতিছিমান দিছে। মোৰ মস্ত ভয় লাগছি। সোনকালে আছোন মোৰ ভয় লাগে। দে আহ পালি নেকি? আমাৰ ঘৰ পাইছা? দে আহ। দৰ্জা মেলা আছে দে গেটৰ। দে আহ। ভয় লাগে ৰ। কি কৰো? ৰাছি গেটটো মাতা লৈছে। চিনেমা দিছে নেকি নে? চাইছা নেকি? দে আহ। বহাতে বহি কিনি চাওঁ দে চাওঁ দে ভালকে চাওঁ। চিনেমাখন চাব লাগিব দেই। মই এতিয়া ভয় চয় নকৰো দেই কিন্তু মই এতিয়া ভয় নালাগে। কুকুৰ লেবেল মাৰতে মছলা আবি ৰ। এখন চিনেমা যি ভয় লাগে গম পাবি ৰ। এইটো কি? হেৰিটো কি উঠি যাইছে এইগিলা? মা মোৰ ভয় লাগছে। হিমাংশু ভয় লাগবে ধৰিছিলে মানে মোৰ। কি উঠি যাইছে এইটো? গম পাইছা নাই এতিয়া? মই আৰু উঠি আছো নেকি ভয় লাগে বুলি। কেনে ভয় লাগে চিনেমাখন দেখছো নেকি কেনেকে উঠি আছে ভূতকেইটা। মাই মোৰ ভয় লাগছে দে। মস্ত ভয় লাগছে।
ভয় লাগছে আৰু লাইটটো নিমাই থৈ দিছে চালা কুকুৰ লাইটটো নিমাই থৈ দিছে মই ভয় লাগছে না বেছিকে আৰু নহয় চিনেমা চালি লাইটটো অফ কৰি দিলে অলপ বেছি ভাল লাগে না সেইকাৰণে মই কৈছোঁ ৰ হিমাংশু কতে তই এলা গুৰুত্ব নিদিয়ে দেখোন কি কৰিছে এনে টিভি চাইছে এনেকে এনেকা থকমা কৰিছে মানে ভয় নিচিনা লাগিছে দেখোন একদম ভয় কৰি আছে নেকি চিনেমা চাইছে নেকি ভূতৰ চিনেমা ভূতৰ চিনেমা চাইছে বা চোৱাটো এই সময়তে কিন্তু এটা শাকা দিব পাৰি কিন্তু ৰ এটা কাম কৰোঁ আগে দৰ্জাখন মাৰি লওঁ দৰ্জাখন মাৰি লওঁ এনেতো এনে গমে পোৱাই নাই মোৰ কথা মহা দৰ্জাখন মাৰি লৈ কিনে মই শাকা দিছোঁ আগে দৰ্জাখন মাৰিলোঁ এনেটোতো মোক আকৌ গুৰুত্ব দিয়াই নাই এনে গমো নাপায় এনে মই এতিয়া ভয় দেখম পিছফালে দি মোৰ ভয় লাগছে পিংকু মোৰো লাগছে ৰ ভাই মোৰ মাথা গৰম গৈছে একদম ভূতৰ চিনেমা চাই এনে ভয় কৰি আছে বেটা তেতিয়া দিছোঁ তুন্দুক আজি মই খাই পেলাম কি মাংসু কি টিভিটোৰ পিছফালে পাৰে কি মাছ ওলাইছে দিয়া কি মানে তাকেইতো নাচো ৰ মোৰ টিভিটোৰ পিছফালে পাৰে মাছ মখা শুনি আছো তুন্দুক খাই পেলাম আজি কি মোৰ পিছফালে পাৰে দেখোন টেবুলখনৰ পিছফালে পাৰে মাছ ওলাই আছে জানলাখনৰ পিছফালে পৰাই খাই পেলাম বুলি কৈ আছে মোৰ ভয় লাগছে দেই মাংসু মই পলাও তাকেইতো জানলাখনৰ পিছফালে পাৰে মাছ ওলাইছে দেখোন মোৰো ভয় লাগছে নাচবি তই মোক এৰি কিনি তুন্দে পলাবি না তুন্দুক খাই পেলাম মোৰ ভয় লাগছে মাংসু মই পলাও দে মই মৰিলো মোক খালা ভূতে ভূত নহয় মই আচন দেশে দেখোন মৰণ নহয় আমাক ভয় দেখাইছিল তই মৰণ নহয় তই জানাই আমি ভয় কৰোঁ বুলি মস্ত ভয় লাগে তথাপিতো ভূতৰ চিনেমা চাই আছো সাহস কৰি তই আৰু আমাক যে জ্বলা জুই ঢালিব আহিছা কুকুৰ আমাক এটা ভয় দেখাব আহিছা তই নহয় অলপ তামচা কৰিলো তুন্দুৰ লগত তামচা এইবিলাক ফাল্টু তামচা কৰবে আমাৰ কি ওলাব কৈছো না কিবা হাৰ্ডতে সাথে ভয় গেলা কি করলো আমি হিমাংশু একটা শেখা দেও দে মারু দে গরু মার দে যাতে আন নেক্সট বার কাকু ফোন দে হয় আনকে থর মারু দে গরু মার দে কিয় নকৰা তুন্দে মোক কিয় মাৰা মাৰিব গিয়া লাগে মই তামচাই কৰিছো এক ঠেলে লৈছো এতিয়া মাৰ যিমান পাৰা মাৰ মই মাৰো দে একদম মাৰিম ৰ মারলো মুখে চুই লাগ থলো একদম কেনে বেছে পুরা কেনে লাগছে মার খাই কেন লাগছি পাইছে না মশলা আর করবি না এলা ফালতু বেলে কর ইটো মরি গেলে মুখে ঢুলে আশ্বাস নাই এটাই উপায় আছে মই অলপ মৰাবা না কৰো তেতিয়া এনে ফোনা মাৰিব মরি গেল শুনি এইটা কি করু আমি ভাই কি মারি ফেললো তুন্দে ফালতু নিয়ে মোক মারবে আছে তুন্দুক মই এতিয়া খাই ফেলাম হিমাংশু মুসি আফমা তুই তো মারবো আমাকে পলো আমার পলো মই ঘর মাতি এরি দৌড়বে লাগবো আর মুসি না আফমা তো খাবো আমার আজি মারি ফেলবো মই পলাও মগে নিয়ে আজি মই যাইছো বাসাত কেন লাগছি তোক ভয় হলো আৰু তোক মাৰিব আসলি মাৰিবতো নলিয়ে এনে অলপ বাহানা করলো মই মৰা বাহানা করলো কেন লাগছি মোক খান্দে হেৰি করবে মোক মারবে পাইছ না এনে কিন্তু ভয়ানকটো মস্ত ভয়ানক বুৰ্বক একদম এনে জদা মূৰ্খ ইমান ভয় এই দিন দিবৰে খা 11টা বাজিল এতিয়া কেন লাগছি বাচা কি বুলি ভাবছিল মোক গাইজ কেনে লাগিল ভিডিঅ'টো চাই যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি থব এনেকুৱা ভিডিঅ'বোৰ পাবৰ কাৰণে বাই গাইজ যদিতো ভাল লাগিছে এটা কিবা কমেণ্ট এটা দিব হে গাইজ ভাল এটা কমেণ্ট দি দিব যদি ভাল লাগিছে বাই গাইজ